আমাৰ ঘৰত এওঁলোকৰ কাৰণে সন্ধিয়া প্ৰায়ে ৰুটি বনাবলগীয়া হয় আৰু তেতিয়া ময়ো লগতে ৰুটিয়ে খাই দিওঁ। আজি ভাবিলোঁ যে নহয়, মই মোৰ ৰুটিকেইখন থৈ দি ৰাতিৰ ভাতৰ সলনি খাম। সেইমতে সকলো ঠিক কৰি এতিয়া সন্ধিয়া পিঠা কেইটামানকে খাওঁ বুলি বনাবলৈ ল'লোঁ। সেইমতে আটা আৰু নাৰিকল গুড়িৰে পেষ্ট এটা ৰেডি কৰি ল'লোঁ। মোৰ ল'ৰাটো আকৌ যিহে মই কিবা এটা বনোৱা দেখিলেই খাবলৈ বিচাৰে। সেইকাৰণে পেষ্টটো অলপ সৰহকৈ লৈছোঁ, যাতে তাৰ কাৰণেও দুটামান বনাই থ'ব পাৰোঁ। অৱশ্যে যিহেতু আলহী অতিথিক খুৱাবলগীয়া নাই, সেইকাৰণে বৰ আপডাল কৰি বনোৱাও নাই। খালি নিজেই খাই ভাল পালেই হ'ল। বনাই থাকোঁতে দেখি ভাৱ হৈছে খাবলৈ বৰ বেয়া নহ'ব নেকি। বাৰু যি কি নহওক, এনেকৈ অলপ অলপকৈ বনাই পাছত দেখিলোঁ পিঠা দেখোন বহুতকেইটাই হ'লগৈ। পিঠাৰ ৰংটো দেখিও ভাবিছোঁ মই দেখোন পিঠা বনাব পৰা হৈছোঁ। মনটো ভাল লাগি গ'ল। এতিয়া একাপ গৰম চাহৰ লগত পিঠা খোৱাৰ ব্যৱস্থা কৰিছোঁ। পিঠাখিনি দেখোন বৰ কোমল আৰু টেষ্টিও হৈছে। অৱশ্যে মই নিজে কষ্ট কৰি বনোৱাৰ কাৰণেও পিঠাখিনিৰ টেষ্টটো অলপ বেছি পাব পাৰোঁ। বাৰু যি কি নহওক, নিজে বনোৱা ধুনীয়া কোমল কোমল পিঠাকেইটাৰ লগত একাপ গৰম চাহ খাই মোৰ আজিৰ আবেলিটো সুন্দৰকৈ পাৰ হৈ গ'ল। তেন্তে আজিলৈ ইমানতে আপোনালোকৰ পৰাও বিদায় লৈছোঁ। বাই বাই।